নলবাৰীত জঘন্য ঘটনা বন্ধুৱে বন্ধুক হত্যা কৰি পুতি থলে গাঁতত নলবাৰীৰ বালিলেচাত সংঘটিত হৈছে এই জঘন্য ঘটনাটো তুলুকন বৈশ্য নামৰ যুৱকজনক হত্যা দুই বন্ধু সঞ্জয় ডেকা আৰু শচীন বৈশ্যই বনভোজ খাবলৈ মাতি নিছিল তুলুকনক আৰু 16 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল তুলুকন বৈশ্য আমি পুনৰবাৰ জনাইছো নলবাৰীত জঘন্য ঘটনা সংঘটিত হৈছে বন্ধুৱে বন্ধুক হত্যা কৰি পুতি থলে গাঁতত নলবাৰীৰ বালিলেচাত সংঘটিত হৈছে এই জঘন্য ঘটনাটো তুলুকন বৈশ্য নামৰ যুৱকজনক হত্যা দুই বন্ধু সঞ্জয় ডেকা আৰু শচীন বৈশ্যই বনভোজ খাবলৈ মাতি নিছিল তুলুকনক আৰু 16 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল তুলুকন বৈশ্য নামৰ যুৱকজন